আমি গৈ আছো বিশেষ কাম এটাৰ কাৰণে হোটেল লিলি। জিএছ ৰোডেদি গ'লে এটা বস্তু বিৰাট ধুনীয়া লাগে, এই মাজত ডিভাইডাৰ কেইটাৰ মাজত এই ফুলকেইটা। আৰু আহি পালোহি আৰু এফালে হোটেল লিলি, এফালে সময় দিওঁ আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ কেফেখনৰ এনাউন্সমেণ্টটো ইয়াত কৰিছোঁ, মানে সকলোতো আমাৰ লগৰে হয় ক্ৰিয়েটৰখিনি। আহিবা দেই আমাৰ নতুন কেফেত। তাত তাত খোৱাৰ কম্পিটিশ্যন ৰাখি মই ভাবিছোঁ আধাৰ কাৰ্ডত লাগিব। গেছ আৰু তুমি কিবা এটা কোৱা। ইয়াৰে পৰিৱেশটো ৱাও, সঁচাকৈ বিৰাট বেছিয়ে ধুনীয়া। নমস্কাৰ আপোনালোক সকলোলৈকে, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ওলাই আহিলোঁ, আজি ৰাতিপুৱাই ওলাই অহা নাই দেই, আজি 12টামান বজাত ওলাইছোঁ ন ছোৱালী? ক'ত আহি আছোঁ? আমি গৈ আছোঁ বিশেষ কাম এটাৰ কাৰণে হোটেল লিলি। অ'কে, হোটেল লিলিত গৈ আছোঁ আজি, আৰু ফাৰ্ষ্ট টাইম মানে আজি আহিছোঁ দেই। মই হোটেল লিলিত মই যোৱা নাছিলোঁ, আৰু আহি আছোঁ কিবা এটা কামৰ কাৰণে। তাতে মানে আমাৰ কিবা এখন মিটিং আছে, সেই তাৰ বাবে আহি আছোঁ। আৰু টাইম হৈ গৈছে অলৰেডি, 12টা বজাত মাতিছিলে, তো আমি আহি আছোঁ আৰু নেকি ছোৱালী? জল্দি যাব লাগে আৰু। দেৰিটো তুমিয়ে কৰা বাৰু। মই কিয়নো, তুমিও দেৰি, আজি তুমি দেৰি কৰিছা, মিছা কথা নক'বা। মোৰ আগতে ৰেডি হৈ গৈছিলোঁ মই, তুমি বেছি দেৰি কৰিলা। আৰু আজি এটা ভাগ্য ভাল, ইফালে ধুনীয়াকৈ জাম নাই আজি, একদমেই জাম কম ন ছোৱালী? এনেই দেৰি হৈছে, নহ'লে আৰু দেৰি হ'ল তেনেফালে একদম পূৰা ৰাস্তা ফ্ৰী হৈ আছে। ইমানো ফ্ৰী নহয়, মানে যাব পৰা হৈ আছে আৰু ধুনীয়াকৈ। জিএছ ৰোডেদি গ'লে এটা বস্তু বিৰাট ধুনীয়া লাগে, এই মাজত ডিভাইডাৰ কেইটাৰ মাজত এই ফুলকেইটা ইমান মজা লাগে ন ছোৱালী? পিংক কালাৰ, হোৱাইট কালাৰ, একদম ধুনীয়া লাগে ন? আৰু আহি পালোহি আৰু এফালে হোটেল লিলি, এফালে সময় দিওঁ আৰু গাড়ী। আৰু আহি পাই এফালে মেইন মানুহজনক পাই গ'লোঁ। মই ভাবিছিলোঁ চবতছে ক্লাছত থাকে ন একদম লেট বয়, মই বুলি ভাবিছিলোঁ, নাই মোৰ লগত আৰু আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ কেফেখনৰ এনাউন্সমেণ্টটো ইয়াত কৰিছোঁ, মানে সকলোতো আমাৰ লগৰে হয় ক্ৰিয়েটৰখিনি। সকলোকে ইয়াতে মাতি দিলোঁ, ভাল লাগিলে, মানে আহিলোঁ, আমাৰ কামো হ'ল আৰু চবকে ইনভিটেশ্যন দিয়া। আহিবা দেই আমাৰ নতুন কেফেত। তাত তাত খোৱাৰ কম্পিটিশ্যন ৰাখিম, এই বেলুন চেলুন ফুটোৱা নাই তাতে, একদম খোৱা কম্পিটিশ্যন পূৰা। খোৱাত আগত। ধনেশ্ৰী বা বাহিৰৰ পৰা কেতিয়া আহিলা? আহিলোঁ হ'ল কেইদিন, আহি গা বেয়া হ'ল, গায়ব হৈ গৈছিলোঁ, কিন্তু ফটো ভিডিঅ' দি আছে যে মানুহে ভাবিছে চবে এতিয়া আহিছোঁ। বহুত ভাল লাগিলে দেই, একদম ভিডিঅ'কেইটা তামোল চাইছোঁ, পূৰাই কৰিছা। কিমান দিন থাকিলাগে তাত? 8 দিন থাকিল। 8 দিন? বঢ়িয়া। মই ভাবিছোঁ আধাৰ কাৰ্ডত লাগিব। গেছ আৰু তুমি কিবা এটা কোৱা। খাব আহিছোঁ, বঢ়িয়া। ল'ৰা মানুহৰ জীৱন। পেট পূজা নেকি? আৰু এইফালে খাইছা? লৈছোঁ আৰু আমাৰ এইফালে জিম ট্ৰেইনাৰ এতিয়া ট্ৰেইনাৰ কৰি খুৱাই আছে আৰু খাবলৈ ন। কিমান দূৰ খাবা, কিমান দূৰ খাব, মই ডাইট কণ্ট্ৰলটো চাই আছোঁ, মোৰে কাইট বেছি আছে নেকি? আৰু খোৱা বোৱা কৰা হৈ গ'ল, আৰু ইয়াতে আহি দেখিছোঁ ইমান এটা ধুনীয়া মানে পৰিৱেশ। ইয়াৰে পৰিৱেশটো ৱাও, সঁচাকৈ বিৰাট বেছিয়ে ধুনীয়া। এফালে চুইমিং পুল আছে, আৰু এইফালে চবে ফটো চটো উঠাত ব্যস্ত, আৰু ৱেডাৰটো চাওক কেনেকুৱা হৈ আহিছে পূৰা। ৱাও, এইফালে পূৰা মেঘালয় ৱেডাৰ বুলিয়ে ক'ব লাগিব। এইফালে খানাপাৰা এইটো চাইড পূৰা একদম চাওক না। আৰু মেঘৰ গাজনিটো আপোনালোকে দেখাই পাব, চাব এতিয়া মেঘৰ গাজনি এইফালে ধুনীয়াকৈ মাৰিহে আছে তনে ওপৰৰ পৰা। এইয়া দেখা পাইছেনে? এইয়া ছোৱালী, ভাল লাগিলে ন? ভাল লাগিলে, কিন্তু এতিয়া বৰষুণ দিছে, যাব পৰা এতিয়া নাই। পূৰা বাহিৰত বৰষুণ কেনেকুৱা? বৰষুণৰ বতৰত বৰষুণটো এৰক আৰু এবাৰ ভাগিম আৰু ভাত চাত খাই পূৰা টোপনি আহিছে। হ'লে পূৰা বৰষুণ। ৱাও, ইয়াতে হেৰিটো ভাল লাগিছে ন ছোৱালী? লবিটো